জনাইছোঁ মোৰ ইউটিউব চেনেল দ্য ইনফোজোনলৈ। আজি মই আপোনালোকক লৈ আহিছোঁ ওদালগুৰি জিলাৰ দক্ষিণ চিনাকোনা গাঁৱত অৱস্থিত হিৰিম্বা বাথৌ মন্দিৰলৈ। মঙলদৈ চহৰৰ পৰা হিৰিম্বা বাথৌ মন্দিৰলৈ দূৰত্ব প্ৰায় 30 কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা প্ৰায় 65 কিলোমিটাৰ। মই আজি আপোনালোকক এই হিৰিম্বা বাথৌৰ মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম আৰু এই বাথৌ মন্দিৰটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া আমি উপস্থিত হৈছোঁহি হিৰিম্বা বাথৌ মন্দিৰত। 1972 চনতে স্থাপন হোৱা এই বাথৌ মন্দিৰটো এতিয়া প্ৰায় সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এইটোৱে হৈছে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। আহক আমি ভিতৰলৈকে সোমাই যাওঁ। ভিতৰলৈ সোমাই আপুনি মুকলি প্ৰাংগণ আৰু ৰংগমঞ্চটো দেখিবলৈ পাব। মূল মন্দিৰটোত প্ৰৱেশ কৰিবলৈ আপুনি এই প্ৰৱেশদ্বাৰটোৰে সোমাব লাগিব। ইয়াৰ বাহিৰত আপুনি জোতা চেণ্ডেল খুলি যাব পাৰে। এয়া আমি মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই গৈছোঁ। বড়োসকলৰ কৃষ্টি, সংস্কৃতি, জীৱনশৈলী, নীতি নিয়ম আৰু ধৰ্ম সংৰক্ষণৰ দৃষ্টিৰ আগত ৰাখি 1972 চনত এই মন্দিৰটো চিনাকোনা আঞ্চলিক বাথৌ মন্দিৰ হিচাপে স্থানীয় বাথৌ ধৰ্মাৱলম্বী লোকসকলে প্ৰতিষ্ঠা কৰিছিল। কিন্তু আৰ্থিক অনাটন আৰু পৰ্যাপ্ত সুবিধা নোপোৱাৰ বাবে তেখেতসকলে এই সপোন বাস্তৱত সম্পূৰ্ণকৈ ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাছিল। 2012 চনত এজিষ্ট অফ মিউজিয়াম এণ্ড আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত BTC আৰু জনসাধাৰণৰ দান বৰঙণিৰ ফলত লগতে BTCৰ অনাৰেবল এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত লুমছৰাও দৈমাৰীৰ নেতৃত্বত ইয়াৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু 7 বছৰৰ মূৰত 2019 চনত ইয়াৰ কাম সম্পূৰ্ণ হয়। সপ্তাহৰ প্ৰত্যেক মঙলবাৰে ইয়াত ধৰ্ম প্ৰাৰ্থনা হয় আৰু 200 পৰা 250 মানুহৰ সমাগম হয়। এই বাথৌ মন্দিৰটোত বড়োসকলৰ ধৰ্মীয় ৰীতি নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰা হয়। এই ধৰ্মত প্ৰথমতে বলি বিধানৰ প্ৰথা আছিল, কিন্তু এতিয়া ধৰ্মগুৰুসকলে এই প্ৰথা পৰিহাৰ কৰি শুধৰাই ফুল পূজা কৰে। এই সিজু গছডালৰ তলত চাকি দি তেওঁলোকে ইয়াত পূজা কৰে। বলক এতিয়া আমি এই মন্দিৰটোৰ চৌপাশটো চাওঁ। 14 বিঘা মাটিত থকা এই হিৰিম্বা বাথৌ মন্দিৰটো প্ৰায় 300 লাখ টকা খৰচ কৰি আটক ধুনীয়াকৈ বনোৱা হৈছে। এই মন্দিৰটোৰ চাৰিওকাষে
অতি সুন্দৰকৈ বিভিন্ন ধৰণৰ ফুলৰ পুলি ৰুই সজাই ৰাখিছে। মন্দিৰটোৰ কাষতে এটা পুখুৰীও আছে। আহকচোন এই পুখুৰীটো চাওক। এয়া মই আপোনালোকক পুখুৰীটোৰ চাৰিওপাশৰ পৰা দৃশ্য দেখুৱাইছোঁ। আপোনালোকক জনাওঁ যে এই মন্দিৰটো ইয়াৰে ২৭খন গাঁৱৰ অধীনস্থ। প্ৰত্যেক বছৰৰ বহাগ মাহৰ ৩, ৪, ৫ তাৰিখে বাথৌ মহামেলা অনুষ্ঠিত হয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শিত কৰা হয়। ইয়াৰ বাহিৰেও আঘোণৰ নখোৱা পূজা, মাঘৰ মাঘ বিহু আদিও পালন কৰা হয়। মন্দিৰৰ সোঁফালে কেইটামান মূৰ্তি সাজি থোৱা আছে। আহকচোন এই মূৰ্তিকেইটা চাওক। বড়োসকলৰ পূৰ্বপুৰুষক স্মৰণ কৰা নীতি আছে। এই মূৰ্তিকেইটা সেই নীতিৰেই নিদৰ্শন। আমি এই মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা সন্মানীয় এজন ব্যক্তিৰ লগত অলপ কথা পাতিছিলোঁ। আহকচোন তেওঁৰ মুখেৰেই এই হিৰিম্বা বাথৌ মন্দিৰৰ বিষয়ে কিছু কথা জানো। হিৰিম্বা বাথৌ থানচালি এয়া আমাৰ ইয়াৰে বিশিষ্ট ব্যক্তিসকলৰ মনোভাৱৰে এটা প্ৰকাশ বুলি আমি ক'ব পাৰোঁ। কাৰণ এই বাথৌ ধৰ্মৰ যিটো আমাৰ ৰীতি নীতি তথা আদৰ্শ এয়া জীয়াই ৰখাৰ লগতে এই হিৰিম্বা নামাকৰণেৰে আমি এই বাথৌ থানচালিখনক মন্দিৰখনক নামাকৰণ কৰা হয়। আমাৰ এই বাথৌ ধৰ্মৰ যি পবিত্ৰ স্থান ইয়াত দেশ বিদেশৰ বাদেও মানে যিসকল ধৰ্মীয় মানে পৰিপক্কতাৰ মাজেদি তেওঁলোকে চলে তেওঁলোকেও আমাৰ ইয়াত আহিছে। আৰু ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো জিলা দৰ্শনাৰ্থী ইতিমধ্যে আমাৰ ইয়াত আহিছে। আনফালে মিজোৰামৰ পৰা আহিছে, আনকি বাংলাদেশৰ পৰা আমাৰ বড়োমূলীয় যিসকল ব্যক্তি আপোনাৰ নেপালৰ পৰা আহিছে, দাৰ্জিলিঙৰ পৰা আহিছে, আনফালে দি আপোনাৰ উৰিষ্যাৰ পৰা ধৰ্মীয় কিছু মানে ভ্ৰমণকাৰী আমাৰ ইয়াত আহিছে। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। সকলো সুস্থ থাকক, ভালে থাকক। পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।